কানি কাপোৰ আকাৰে পেচাব কৰি চেৰে দিলা খাবলে কথাখিনি শুনি পেলে এইগৰাকী কমেডিয়ান আইতা তাপাম জমনি বিৰাট জমনি কৰে মানে আটা আৰু ময়দাৰ কাহিনী ক'ত যাওঁতে কেনেকৈ আটা আৰু ময়দাই বিপদ কৰিছিল আইতা আৰু মাজে মাজে অভিনয় কৰে শৰ্ট মুভি সৰু সৰু মুভিবিলাকত আৰু যি আমাৰ পেজত মোৰ পেজত গাৰুতলৰ প্ৰতিভা পেজত অভিনয় কৰে এগৰাকী আইতাই প্ৰতিটো কথাত হাঁহিব লাগে হাঁহি হাঁহি যদি কাৰোবাৰ পেট বিষাই যায় মোৰ দুখ নাই এগৰাকী আইতা বিৰাট জমনি প্ৰতিটো কথাতে সোমাই থাকে জমনি আপুনি হাঁহি হাঁহি বাগৰি পৰিব আৰু যিসকলে হাঁহি হাঁহি বাগৰি পৰিব কিবা এটা হ'লে মোৰ কিন্তু দুখ নাই এইগৰাকী আইতাৰ মুখেৰে জানিম কি ক'ত কেনেকৈ মানে আটা আৰু ময়দাৰ বিপদত পৰিছিল খবৰ কেনাই পিছে খবৰ ইমান বেয়াও নহয় ইমান ভালো নহয় মাজে মাজে চলি আছে মাজে মাজে চলি আৰু ভোক লাগছে ভোক লাগলে গাড়ীও অহা নাই আমাৰ ছোৱালীবিলাক দেখোন ভাত খাওয়া মাতিলে মই তেঁতুলীয়া হেৰিও পৰঠা খাই আহিছো দে আজি মই ভাত নাখাওঁ দে ৰাতি ঘৰত যেতিয়া ভাত খাব কথা কয় সিহঁতে তেঁতুলীয়াত পৰঠা খাই বুলি কয় আচ্ছা মই আৰু তেতিয়া আজি পৰঠাকে খাওঁ দে মইতো নাজানো এনেকে বহি পেলাই আৰু বাপা মোক এই পৰঠা দে দালি জোল এটা নাপিতৰ বাটিত আনি দিছে ধম ধম কৰে আটাৰ পিঠা কাঁহীখনত আনি দিছে মইতো একেবাৰে আতংক উৰে গেল মইতো এইগিলা আটাৰ পিঠা নাখাওঁ ওচৰত আৰু আমাৰ এই শান্তনুহঁতৰ দৰে এটা মানুহ চশমা পিন্ধি থাকে না মানুহ বাইদেউ ইয়াকে পৰঠা কৈ দিয়ক মই মৰি যাহান পাইছো ইমান লাজ লাগছে কি হব কি নহব মই ক'ত যাম ক'ত নাথাকিম এনেকুৱা লাগছে একেবাৰে মোৰ তাৰপৰা বাপা এইগিলা মই লাৰা নাই লৈয়ে যা মই নাখাওঁ পৰঠা নাখাওঁ মই এইগিলা লৈয়ে যা আপোনাক দেখোন মই দিছিয়ে পৰঠা ইয়াকে পৰঠা কয় মই ইমান লাজ পাইছো ক'ত মৰিম ক'ত থাকিম মৰি যাহান পাইছো তাৰপৰা কৈছে মোক এটা খজায়ে একাপ চাহে দিয়া খজাটোৱে একাপ চাহ দিছে মই খাইছোঁ লগৰ মানুহজনী কৈছে ইয়াকে কৈ দিয়ক বাইদেউ পৰঠা খাক বোলে মই নাখাওঁ ধম ধম কৰা আটাৰ পিঠাগিলা আনি দিছে মই নাখাওঁ এগিলা তাৰপৰা লৈয়ে গেলে যায় চাহকাপ খালোঁ আৰু খজাটো খালোঁ খায়ে পইচা চইচা দিয়ে পেলাই গাড়ীক লাগে ৰখোঁতে বেলা চকা দি দিল এখন গাড়ী আহে এই শনিবাৰক লেগে আহে তাতে জঙাই বাটছে আছে মই আৰু নদীটো পাৰহে আহে কাক কম কাক নকম কথাগিলা খান বিয়ানী আহিছিল বিয়ানীয়ে কানি কাপোৰ একেবাৰে পেচাব কৰি চেৰে দিলা